এইটো এযোৰ গোল্ডেনত বহুতে বিচাৰি আছে এযোৰ অকণমান ডিজাইনটো বেলেগ তো চাদৰখন মই খুলি দেখাইছোঁ অকণমান চাওক এইটো আঁচলটো এনেকৈ ডাঙৰ ডাঙৰ বুটা গোটেই গাটোতে এনেকৈ সৰু সৰু গুণাৰ কাম আছে এইকেইটা সাইড পাৰিকেইটা চাদৰৰ এখন মেখেলাখন মেখেলাৰ তল ভাগটো ওপৰলৈ এলাইন ডাঙৰ বুটা আৰু ওপৰলৈকে সৰু সৰু বুটা আছে ব্লাউজ পিচটো সিম্পল হ'ব হাতত এটা পটি থাকিব ব্লাউজ পিচটো মই দেখাই দিছোঁ ৰ'ব এনেকৈ ডাঙৰকৈ পটি থাকিব হাতত এইযোৰ সেমি পাৰ্টছ গুণা ৱৰ্কৰ হোৱাইটত বিৰাটেই ধুনীয়া ইয়াতে ৱৰ্কবোৰ দেখিব পাৰিছে চাগে এখন মেখেলা হয় চাওক ডাঙৰ বুটা তাৰপিছত সৰু সৰু বুটা আঁঠুৰ ওপৰলৈকে বুটা আছে ব্লাউজ পিচটো এইটো ব্লাউজ পিচটো খুবেই ডাঙৰ ব্লাউজ পিচটো 1 মিটাৰতকৈ বেছি আছে আৰু হাতত এনেকৈ তিনিটা পটি আছে ডাঙৰকৈ এখন চাদৰখন হ'ব চাদৰখন চাওক এইটো আঁচলটো চাদৰৰ গুণা ৱৰ্কবোৰ চাওক বেক সাইডটো মই দেখাইছোঁ আপোনালোকক চাওক পিয়ৰ পাটৰ দৰে ৱৰ্কবোৰ আছে ইমানেই ধুনীয়া আৰু এইকেইটা সাইড পাৰিকেইটা চাদৰখন গোটেইটো সৰু সৰু গুণা ৱৰ্ক আছে চাওক পিয়ৰ হোৱাইটত গোটেইটো গুণা ৱৰ্ক কৰা আছে চাদৰখন খুলি দেখাইছোঁ এখন চাদৰখন একদম পাটৰ কাপোৰৰ দৰে লাগে কাপোৰ কেইযোৰ এইকেইটা সাইড পাৰিকেইটা চাওক সাইড পাৰিকেইটা খুবেই এলিগেণ্ট লাগিব কাপোৰযোৰ পিন্ধিলে মেখেলাখন এখন মেখেলা ব্লাউজ পিচটো সিম্পল হ'ব হাতত এটা এনেকুৱাকৈ পটি থাকিব চাওক মেজেণ্টা কালাৰত নুনি হয় নুনি পাত বিৰাটেই ধুনীয়া ডাঙৰ ডাঙৰ সূতা আছে গুণা আৰু ব্লুট এইটো চাদৰৰ আঁচলটো গোটেই চাদৰখনতে এনেকুৱাকৈ ডাঙৰ ডাঙৰ সূতা আছে এখন মেখেলাখন এইকেইটা সাইড পাৰিকেইটা ব্লুট থাকিব লগত গুণা মিনা ৱৰ্ক আছে ব্লাউজ পিচটো এইটো সিম্পল হ'ব হাতত এটা পটি থাকিব এনেকৈ চাওক সফ্ট কটন যোৰা হয় বিৰাটেই ধুনীয়া হোৱাইট পিয়ৰ হোৱাইটত ৰেড কালাৰত বুটা আছে বুটা বচা এইবিলাক সব হাতে বচা বুটা হয় চাদৰখন খুলি দেখাইছোঁ গোটেই চাদৰখনতে এনেকুৱাকৈ সৰু সৰুকৈ ৰেড গছ বুটা আছে এইটো চাদৰৰ আঁচলটো চাদৰৰ সাইড পাৰিকেইটা খুবেই মৰম লাগিব পিন্ধিলে বনাই পিন্ধিলে এখন মেখেলাখন ব্লাউজ পিচটো সিম্পল হ'ব হাতত এনেকৈ 3 লাইন চাওক পটি আছে